everyone, good morning. Welcome to my YouTube channel. বহুত দিন ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ, কিছুমান মানসিকভাৱে ভাগি আছিলোঁ মই, যেটো দেউতা ঢুকাইছে, সকলোৱে জানে দেউতা ঢুকোৱা কথা, সেইবাবে মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। আজি দাদাৰ বিয়াৰ কিছুমান ক্লিপ আপোনালোকলৈ আগবঢ়াইছোঁ। বিয়া যোৱা অলপ দিন হ'ল, কিন্তু মই কিছু অসুবিধাৰ বাবে এডিট কৰিব পৰা নাছিলোঁ। আজি আপোনালোকলৈ আগবঢ়ালোঁ। আহকচোন চাওঁ কেনেদৰে পাৰ কৰিছিলোঁ দাদাৰ বিয়াখন। ৰিং চেৰিমনিৰ কিছু ক্লিপ আগবঢ়াইছোঁ আপোনালোকলৈ, বলক চাওঁ। আৰু যদি ভিডিঅ'কেইটা ভাল লাগে তেন্তে লাইক কৰিব নাপাহৰিব আৰু শ্বেয়াৰ কৰি দিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ মোৰ ভিডিঅ'বোৰ পাই থাকিবলৈ। বলকচোন চাওঁ এতিয়া। এয়া মই ওলাই কৰি ৰেডি আৰু যাব ওলাইছোঁ কইনাৰ ঘৰত। ৰিং চেৰিমনি যিহেতুকে আছে, বলক যাওঁ কইনাৰ ঘৰত।
ৰভা খুটা পুতিছে আমদালি কাটিছে শইকীয়া টেণ্ট হাউচৰ টিং চকী আনিছে রাধাহতৰ পদূলি পদূলি ঐ মুদুলি পাৰ্টিটো পুৰা খাদ্য নহ'লে ফুৰিব এতিয়া আমি যাবলৈ ওলাইছোঁ ঘৰত যাওঁ ৰিলছ দিয়া হ'ল আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু আগলৈ কিছুমান ফটো ৰিলছ উঠা আপোনালোকলৈ আগবঢ়াইছোঁ চাব আৰু এতিয়া আমি হৈছোঁ ঘৰ মোৱা আৰু বিয়াৰ ফটোবোৰ আপোনালোকলৈ আগবঢ়ালোঁ যদি ভাল লাগে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব নাপাহৰিব আৰু বিয়াৰ ভিডিঅ' নেক্সট ভিডিঅ'ত পাব যদি ভিডিঅ'টো চাব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব যাতে ভিডিঅ' আপলোড কৰিলে আপোনালোকে প্ৰথমে গম পায় থেংক ইউ